স্কুল দেই বৰা স্কুল বৰা চাহ কফি খাবা নেকি চাহ কফি পোৱা যায় চাহ কফি হেৰি তামোল খাব প্ৰথমত দি লোৱা তামোল এটা কথা নহয় কোৱা এই দোকানখিনি যে ইমান বন্ধ হৈ আছে এইখিনি গোটেইখিনি এই বিহু পথৰ যেন চব বিহু পথৰ বিহু মাৰিছে খাইছে ঘূৰিছে বিহু মাৰিবই লাগিব বিহুটো অসমীয়া এটা পৰম্পৰা আমি আকৌ দিনৰ ৰাতিয়ে ৰাতি বিহু ৰাতি এনেই সন্ধিয়া ঘৰত থাকি আমাৰ লাগে এপাক ওলাই আহিলে আকৌ ৰেগুলাৰ কাষ্টমাৰ আছে কিছুমান চাহ কফি খোৱা এতিয়া আবেলি টাইম 4টা বজাত 5টা বজাত চাহ খাব মন যাব মানুহ আহিব চাহ খাব কফি খাব সেইকাৰণে সন্ধিয়া গুচি আহিলোঁ আকৌ বন্ধ কৰি যাম আকৌ বিহু মাৰিমগৈ আমি বিহু নামাৰিলে ভাল নালাগে নহয় জানো ভাইটি কওক দাদা তোমাৰ দোকানখন এতিয়া দেখিছোঁ আগতে বস্তু বহুত আছিলে বস্তু আছে এতিয়াও আছে মানে কি আজি বিহু বতৰ যেন সেইকাৰণে মানে সন্ধিয়া আহিলে বস্তু আছে ভিতৰত ধুনীয়াটো আছে এইবোৰ বস্তু আজি মানে বাহিৰত থৈ দিয়া নাই এতিয়া বিহু মাৰিব যাম তোমাৰ ইয়াত কি কি সামগ্ৰীখিনি পোৱা যাব মোৰতো আছে আপোনাৰ চাহ কফি আৰু আপোনাৰ গিফ্ট সামগ্ৰী বিয়া সামগ্ৰী মণিহাৰী যি বিচাৰে আৰু নকপালিছ লিপষ্টিকৰ পৰা ধৰি চব আছে একদম পাৰ্চেণ্টাৰ পৰা দোকান খুলি থৈছে তাকো আহিছোঁ এতিয়া লাগে বাইদেউ বাইদেউ এই কাষৰ মানুহৰ মানুহ নাই নেকি মই আহিছিলোঁ আকৌ নহ'লে মানুহ নাই ন খুলিলে নহয় আজি পাওঁ ক'ত নাই আপুনি নাজানে ন ক'ত আপুনি গম পাব নেকি আপুনি গম পাব নেকি বাইদেউ এইটো লেটাৰ এইটো নালাগে মোক বস্তু কেইটামান লাগিছিলে কওক 1 নম্বৰতে লাগিছিলে মোক এটা ফেনাইল ফেনাইল এটা ফেনাইলটো নাই শেষ হ'ল নহয় ফেনাইল নাই বেলেগ কওক তেতিয়াহ'লে এটা কাম কৰক এই সৰু সৰু যে এই কিবা সোণামুখী বেজী বুলি যে কয় হয় তেনেকুৱা দুটা দিয়কচোন বেজীটো নাই নহয় আজি নাই বেজীটো শেষ হৈ আছে বেজীটোও নাই আৰু এটা লাগিছিলে আৰু কওক এই হেৰি যে চিলাই এই দৰ্জী যে লগাই যে এই তলত যে লগাই দিয়ে এই মেচিনৰ সোপাটো এই এনেকে তলত যে লগাই দিয়ে কি ববিন নে কি হয় আছেনে সেইটো শেষ হ'ল নহয় সেইটো কালি শেষ হ'ল নাই এতিয়া নাই এইটোও নাই এটাই হ'ল এটা কাম কৰক দাদা পইচা আছে নি পইচা কি পইচা এই বগৰী পাকেটত যে ওলাই পইচা তেতেলী পইচা তেতেলী পইচা নাই হ'ব ৰ'বা নহয় পইচাটো মই ল'লো এদিন বগৰী গুৰিটো ছোৱালীয়ে খালে এদিন আকৌ সেইটো কথা কৈছো ছোৱালীজনী ইমান তেতিয়াহ'লে নাই যদি আৰু এতিয়া অলপ আগতে শেষ হৈ থাকিলে আপুনি অহা আগে শেষ হৈ থাকিলে যাওঁগৈ আৰু তেতিয়া বেজী নাই ফেনাইল নাই তাৰপৰা ইয়াত লগোৱা ববিনটো নাই সেইটা মানে আপোনাৰ কালিয়ে নাইকিয়া হৈছে আপুনি আজি আহিছে আকৌ আনিম মই কাইলৈ পঢ়িলে আজি বিহু বতৰ যেন বন্ধ আছে দোকান সেইকাৰণে অনা নাই ঠিক আছে ৰ'ব দেই মই অফিচৰ কাম সামৰি পিনে আহিছোঁ এতিয়া তুমি ক'ব পাৰিম মই ফিল্ড ভিজিটত গ'লোঁ ছাৰ এই মানুহ লগ নাপালোঁ নহয় ছাৰ বিহু বতৰটো এনেকুৱা হ'বই গ'লোঁ ছাৰ ইয়াতে মাইকী মানুহটোৰ পৰা বিহু বোৱাৰী মানুহ প্ৰত্যেকৰ ঘৰত সোমালোঁ এতিয়া মানুহ নাই কি কৰিম আৰু দুজনী মানুহক সুধিলোঁ তেখেতলোকে ভালকৈ উঠোৱাই নিদিয়ে বিহুটো আমাৰ জাতীয় যদি পৰম্পৰা থাকে কিন্তু এইবুলি আকৌ আমাৰ কোম্পানীৰ কামত আকৌ বিহু বুলি দিনৰ বাহিৰে বেছি নিদিয়ে নহয় তেতিয়া হয় গতিকে আমাৰ কৰ্ম মেইন এই কৰ্মটো কৰি যাব লাগিব তাৰ হ'লেও আমাৰ চাকৰিটোহে চাকৰি আৰু বিহু বুলি ছুটি নাই অকল এদিন পালোঁ ঘৰত গৈ পিনি পাতনাখন আহিবই লাগিব বিহু বুলি কিন্তু বেছি খোৱা বোৱা নকৰিবা কিন্তু নাই ছাৰ মই এইবোৰ খোৱা বোৱা মই নাখাওঁ নহয় মই গাঁৱত বিহু বুলি কি পিঠা ওলাইছে এই ইয়াততো
মই খোৱা নাই জলপান মই এইবিলাক দিয়া নাই মই নাই চাহ জলপানো খোৱা নাই মই ছাৰ জলপান একো নাখাওঁ দিছে মই নাখাওঁ বুলি এনেকৈ কৈছোঁ ছাৰ বিহুৰ কাৰণে ডনেশ্যন বিচাৰিছে আমাৰ ঘৰত আপোনাৰ মোৰ কথাই কৈছে ইয়াত শইকীয়া বিহু বুলি জানো ডনেশ্যন দিব পাৰি আমাৰ অফিচৰ পৰাও তেনেকুৱা ব্যৱস্থা নাই নহয় যি আমি ইয়াত মিলি আমাৰ দিব লাগিব কিন্তু আমি তুমি মই ৰাইজৰ মিলি আমি টকা পাৰ্চেণ্টলি কিবা দিব লাগিব ছাৰ মইনো ক'ৰপৰা দিম দৰমহা কেনেকুৱা পাওঁ উপায় নাই তাৰ ভিতৰতে দিব লাগিব মই যেনিবা অলপ মিলাই দিম কিবা এটা তুমিও কিন্তু দিবা ৰাইজক আমি চাই লওঁ কিন্তু দিব পাৰোঁ ৰাইজক মই টকা 1000মান দিব পাৰিম ছাৰ ঠিক আছে তেনেকৈ 3000 দিব মইতো দৰমহা পাওঁ কি টকা এনেকৈ ৰাইজত দিবলৈ হ'লে আকৌ সেইদিনা কালেকশ্যনত আহিলোঁ সেই কালেকশ্যনত আহোঁতেনে আপোনাৰ তাত আকৌ কালেকশ্যনত মানে আহি থাকোঁতে বাটতে সিহঁতে বাট সুধি কি পইচা দিছে তাতো মই 305 কাটি আচ্ছা শইকীয়া ছাৰ এই ৰাস্তাত এই যে ৰাস্তা দি যোৱা মানুহবিলাকৰ পইচা লোৱা চিষ্টেমটো আপুনি হয় ছাৰ এতিয়া বিহুখন আমি এই নিজৰ গাঁৱৰ মানুহে লগ লাগি ঘৰে ঘৰে বিহু মাৰি ধুনীয়া আমাৰ সাজ পোছাক পৰিধান কৰি আমি চান্দাটো সংগ্ৰহ কৰি তাৰ পৰাহে বিহুখন পাতিব লাগে এতিয়া মই কি ছাৰ দেখিছোঁ বিহু মাৰিবলৈ নাযায় ৰাস্তাত ৰখি পিনি মানুহৰ পৰা পইচা লয় সেইটো বেয়া হ'ল সেইটো আমাৰ কমচে কম আমাৰ উঠি অহা মানুহসমূহ আমাৰ ডেকা গাভৰু এইবিলাকে সেইবিলাকক গুৰুত্ব দিয়া উচিত সেইবিলাক আমি নিবাৰণ কৰিব লাগে কিন্তু আমি সংস্কৃতি জীয়াই ৰাখিব লাগে বুলি জানো চান্দা তুলিলে সেই ৰাস্তাৰ মানুহৰ আমাৰ অভিজ্ঞতা সেইটো মই ছাৰ কৈছিলোঁ মই কৈছোঁ এতিয়া নুশুনে বাহিৰা বস্তু খাই পিনি ঘূৰি ফুৰিব পাৰে কিন্তু গাঁৱৰ বিহুখন মাৰিবলৈ ৰাইজ যাব নোৱাৰে সেইটো বেয়া কথা বুলি মই কৈছোঁ কিন্তু ওলোটাই আকৌ মোকহে দম দি আছে এতিয়া কি কৰিব মই টকা পইচা আনিছোঁ 350 ইহঁতক দি 50 টকা মই তেল ভৰাইছোঁ কি কৰিম ছাৰ হেৰি নহয় অঁ কওক দাদা তলা চাবি আছে ল'ৰা ছোৱালী আছে 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 অ তলা চাবি দিলে হ'ল ডাঙৰ নে সৰু লাগিব হ'লে হ'ল মোৰ লগত ডাঙৰ তোলা আছে সৰু তোলা নাই হ'ব হৈ যাব দেখুৱাই দিছোঁ মই ৰকম একদম বৰ ধুনীয়া স্পেচিয়েল আছে এইটো খোল খাইছে অঁ হ'ব দিয়া হৈ যাব কেইটা দিম এটা নে দুটা এইটোৱে হ'ব ৰ'বাচোন চাই লওক ভালকৈ চাই লওক ঠিকে আছে হৈ যাব ঠিকে আছে হৈ যাব হে কি কয় হে ৰ'ব এতিয়া মই ধুনীয়া দোকান খুলিছোঁ আপুনি কিয় তলা বন্ধ কৰিবলৈ যে আৰে ৰ'ব একো বস্তুৱে নাই তলা চাবি থৈ এইটো কামটো কৰাব লাগিব এই কামটো ইয়াত খাব কৈ দিব লাগিব না দোকান খুলিছোঁ আপুনি আকৌ এনেকৈ কৰিলে কেনেকৈ হ'ব তলা চাবি কামটো লাগিব না তলা চাবি কাম কি তলা চাবি বন্ধ কৰা তোমাৰ যদি বস্তু নাই দোকানখন বন্ধ কৰি থৈ দিয়া মোৰ বস্তু আজিয়ে নাইকিয়া হৈছে কালিয়ে নাইকিয়া হৈছে আকৌ কাইলৈ আহি যাব নোৱাৰিব এনেকে নহ'ব ছাৰ বৰ ডাঙৰ কথা এটা কোৱা মোৰ যে হ'বলগীয়া যদি এই যে আমাৰ এতিয়া গুৱাহাটীত কিবা যে বিহু কম্পিটিশ্যন নে কি ৱৰ্ল্ড ৰেকৰ্ড যে পাতিছে অঁ এইটো আমাৰ মানে ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে পতা অনুষ্ঠান অঁ তাত চিলেকশ্যন হ'ল তালৈ গ'ল কোন গ'ল মোৰ হ'বলগীয়া তাৰপাছত তেতিয়া মই চাইছোঁ এতিয়া মই ইউটিউবত চাইছোঁ টিভিত চাইছোঁ মই ক'তো দেখা নাই নহয় তাইক এতিয়া মই কি কৰোঁ কওকচোন ছাৰ তাই সঁচাই কৈছে নে মিছাই ক'লে তালৈ গ'লোঁ বুলি কৈ গৈছে ফোন কৰিলে ফোনটো ৰিচিভ নকৰে বোলে সিদিনা ৰিচিভ কৰিলে কৰি পিনি কৈছে বোলে মই একদম বিজি আছোঁ এতিয়া বিহু প্ৰেক্টিছ মই কি কৰিম ছাৰ কওকচোন এতিয়া তুমি মানুহটো বৰ সন্দেহ কৰা সদায় আপুনি গাঁৱৰ ভৈয়াৰ পৰা ইমান হাজাৰ মানুহ গৈছে তাত তুমি বাৰু কেমেৰাটো দি 11-12 হাজাৰ ছোৱালী নোচোৱাই আছে তাত তুমি বাৰু কেমেৰাটো চাই ইউটিউবত টিভিত চালে তুমি দেখি পাবানে এই ৰাতিটো কালি মই মোবাইলটো উলিয়াই ইউটিউবত উলিয়াই মই জুম কৰিছোঁ কিবা কৰিছোঁ ক'তো যে নেদেখিলোঁ এতিয়া তোমাৰ ইমান সন্দেহবাদী হ'লে মানুহ কেনেকৈ হ'ব সন্দেহ নাই কৰা ছাৰ কিন্তু মই মানে ভাবিছোঁ এতিয়া কমচে কম মোক ফোনটো ৰিচিভ কৰি কথাটো ক'ব পাৰে ন অ' ছাৰ আৰু এটা কথা নহয় আপুনিতো গোটেই সেইখিনি চাইছে চাগে তাত যে এজনে ছানগ্লাছ পিন্ধি পিনি ছোৱালী ওলাইছিলে তাইক দেখিছে নাই আপুনি শইকীয়া তুমি যে সেই ছানগ্লাছ পিন্ধি থকা ছোৱালীজনী দেখিলা হয় তোমাৰজনীক তুমি কেনেকৈ নেদেখিলা এইটো মোৰ প্ৰব্লেমটো ছাৰ
দাদা মই আহিলো নহয় আহা আহা এই ঘৰত সোমালো নাই আকৌ আহা আহা এই আমাৰ বাইদেউ আছে আমি দুইজন লগতে বহি আছো দেউতাও আছে আকৌ ঘৰত সোমালো বৌয়ে ক'লে বোলে পাম ঘৰত আছে গুচি আহিলো সেইকাৰণে আহা 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 ভিতৰলৈকে যাওঁ নেকি আহা আহা হ'ব দেউতা আপুনিও আছে ইয়াতে ওলাই আহিলো অকমান দুইজন ভাল বন্ধু ন সদায় লগতে থাকে বিহু বুলি ওলাই আহিলো ইয়াতে বাৰু বাকী ভাল আৰু ন ভাল ভাল এয়া মই ঘৰৰ পৰা আহিলোগে বিহু বুলি তাৰপৰা আহি বোলো আপোনাক দুইজনকে লগ পাম বুলি ভাবি ডাইৰেক্ট আহিলো আৰু ময়ো এই তেহে তোমাৰ এই বিহু বুলি ওলাই আহিলো ওলাই আহি বোলো আমাৰ এই লক্ষে ওচৰলৈ আহিলো এই লক্ষে ওচৰত বোলো কিবা কিবি পাওঁ বুলি আহিলো মন চন ভাল লাগি থকা নাই একেবাৰে পালে নে নাই কি কবা আমাৰো নাই নহয় উপায় নাই তুমি আহিলে ভালেই হ'ল তুমি আগত কিবা এটা আনা নহয় আগতে বাৰু ঠিক আছে ৰ'ব মই ভাবি আছো এইটো আপুনি ধৰকচোন ভালকে ধৰিব দেই আপোনালোকৰ কাৰণে ঘৰৰ পৰা আনিছো মোৰ মৰম আছে আকৌ আপোনালোকলৈ জানো জানো এই এইটোতে আছিলে নেকি একেবাৰে ঘৰৰ লোকেল পিয়ৰ চাওকচোন গোন্ধটো লৈ চাওক আছে নেকি অফিচৰ কাগজ মজা হ'ব খালি হেৰি সোমাই থাকে নহয় দাদা জেগাটো অকণমান ঠেক হৈছে এই ফিচাৰী এই সৰু ফিচাৰী এটা এডোখৰতো আছে নহয় ইয়াতো আৰু এটা ফিচাৰী নহয় এইটো বাহিৰৰ মাছ সোমাবলৈ দিয়া আছে হয় নেকি তাতে বহোগে বোলা বলক তেতিয়াহ'লে আপুনি এটা কাম কৰক গিলাচ 3টা লৈ লওক বাতি বা গিলাচ বাতিতে ভাল হ'ব বাতিত ভাল হ'ব বাতিতে ভাল নিমখ চিমখ অকণমান লগত হ'লে ভাল হ'ব দেই আমাৰ দেউতা এইবিলাকত ভাল মই বুজি পাওঁ বিহু বুলিয়ে দেই নেকি মই জানো বিহু বুলিয়ে এনেই আপুনি ইমান বেছি ইমান বেছি মই ঘৰৰ পৰা আপোনালোকৰ কাৰণে আনিছো নাই গম পাইছো বোকা দেই তোমাৰ মৰমতে খাম আৰু দেই বাৰু তেতিয়াহ'লে ৰেডি নে ব'লা একদম তালৈকে যাওঁগে এডাল যে মনত আছে নে হেৰি দিনা যে পৰিছিলে কিনো কথাবোৰ কৈ থাকা তোমাৰ ভাল এতিয়া কৰিবলৈ নাই এইফালে আছে ন আগলৈ যামগে বলক বলক আহা ইয়াতে ভাল হ'ব নেকি এইটো কথা ভাল এইটো ন পিছে এইটো বাহিৰা মাছ মাংস দিয়া আছে এইকেইটা দাদা আপোনাৰ বেপাৰ চব ঠিকে আছে হ'ব দিয়া মই ইয়াতে বহিম দিয়া দেউতাৰ ওচৰতে বহো দেই কৃষ্ণ ইয়াত এইবোৰ হ'লে হৈ যায় আৰু এইটো আৰম্ভ কৰি দিব লাগে দুটা এটা মাৰি একদম ঘৰৰ দেই লাহেকে খুলিব খৰচ কৰি উঠিছেও ল'ব লাগে বাৰু কৃষ্ণ দেই বিহু বুলি এনেকে যুঁজাই দিম নি বাকী বাটে যুঁজাই জানো দেখো কিবা কিবি ভাল লাগে পাৰিব লাগে কৃষ্ণ মোৰ ভাগিনটো এই ইমানটো সি কিন্তু পানী গিলাচ যদি এতিয়া খায় মাকৰ লগত হ'লেও এনেকে খুটুককে খুন্দাটো মাৰিহে খায় মানে বাপেকে খোৱা দেখে নহয় গিলাচটো এনেকে যুঁজা মাৰি হেৰি নহয় কওক দাদা কি তোমালোকৰ বিহু ছুটি নাই নেকি বিহু ছুটি আমাৰ 3 দিনহে আজি পাবহি লাগে এতিয়া মই আহি অফিচত চাইনটো কৰি পইচা তুলিব লাগিব আনিবলৈ গৈছো ইঘৰত সোমাইছো দৰ্জা বন্ধ সিঘৰত সোমাইছো দৰ্জা বন্ধ বিহুৰ দিনত দৰ্জা বন্ধ আপোনালোকৰ গাঁৱৰ মাইকী মানুহখনেও কি বিহু মাৰে নেকি বোৱাৰীসকলে মায়ে এই ৰাতি হ'লে গম পাইছা নাই ৰৈ থাকিব আমিও নোৱাৰো এতিয়া এই দিনত আকৌ এইবোৰ ঢেৰ চোৱা চিতা কামখিনি কৰিব লাগে নহয় ৰাতি হ'লে মাৰি পঠিয়াও এপাক অকণমান সৰু সুৰাকে এনেই আৰু নহয় হ'লেও মোটামুটি আৰু এটা কথা বাবু আমাৰ এই লক্ষে আমাৰ দিনততো বহুত বেলেগ কিন্তু এই এতিয়া লক্ষে তোমাৰ বহুত ধুনীয়া গীত পৰিৱেশন কৰিব পাৰে এই আমাৰ লক্ষে
বিহু হ'লে ওলাই যায় আৰু আপুনি যদি গীত গাব জানে উম, মোৰ আকৌ এইবিলাক বাওঁহাতৰ খেল গান গোৱাটো গান গোৱাটো নহয় অ? নচাটো অ নচাটো তুমি সঁচাকে কথা কোৱা দেই এই আমাৰ লখিমপুৰত অ মোৰ নাম আছে নচাত আহ, আপুনি গীত এটা এতিয়া গাব অ মই নাচিম আপুনি চাব লাগিব আপুনি এনেকে বজাই দিব লাগিব অ, হ'ব ঢোল চোলটো আমাৰ নাই এতিয়া এই বিহুৰ দিনত এনেই নাচো নাচো লাগিয়ে থাকে নহয় অ, এই আপোনালোকৰ ইয়াত মই ভাল পাইছো দেই আপোনালোকৰ ধেমাজি বিষ্ণুপুৰ এখন মানুহখিনি এনেকুৱা মকামিলাকে বহুত মৰমীয়াল মানে বহুত মৰমীয়াল আপুনি মাজে মাজে অকণমান ল'ব লৈ আছো আহ, বয়স লৈ কিন্তু পিঁয়াজটো কমাব এই বাপু শুনিবা ইয়াত মোৰ বা শৰীৰত কিছুমান কামৰ কাৰণে বহুত ভাল দেউতাৰ তলৰে নাছিল অঁ মই মোৰ লগত বহিছোঁ কোমল পাইছে ন কিন্তু মানুহটো এইবিলাকৰ ভাল আছে দেই আপোনাৰ নিচা হৈছে নি মই বহুত খাব পাৰোঁ মই জানো নঙলাটো মোৰ মনত আছে এনেকে খাই একদম 3 বিঘা মাটি হাল পায় গৌৱে নে টেক্সে গৌৱে মই ঠিক থাকোঁ আকৌ মই যিমান চলি গৈ বা দেউতা কওক কি ক'ব লগা আছে কওক মই অকল ঠিকত আছো নেকি দিয়ক আপুনি কওক আজি যদি আমাৰ লক্ষে দাদাই যদি গান গাব পাৰে মই বাওঁহাতৰ খেল বুলি নচাম মই নাচিব পাৰিম আৰম্ভ কৰি দিওঁ নেকি দেউতাই সহযোগ কৰিব লাগিব মই তই নাচিব আগতে নাচি নাচি এইটো লগতে নাচে আমাৰ দেউতা মানে আমাৰ ওচৰে মানে আগৰ কথা বিহু নাচিবলৈ গৈ দানা দিবলগীয়া হয় নহয় ৰাতি কেতিয়াবা দি দিওঁ এতিয়া বাহিৰৰ মাছ চাপি ইয়াতে মই ঘৰৰ পৰা আনিছো মই বাকী আছো লখিমপুৰৰ পৰা হ'ব তিনটাই হৈ গ'ল তিনটাই ঠিক আছে আপুনি গান গাব মই নাচিম এখেতে নাচিব এখেতে নাচিব মই নাচিম ঠিক আছে এইডোখৰ নহ'ব এইডোখৰ জেগাটো লাগি যাম ন ক'ত নাচিম মই নোখোৱা আছো নহয় লাগি যাম অ। এই পথাৰলৈ যাব লাগিব এই পাৰিম মই নাচিম বাইদেউ ব'লা আৰম্ভ কৰা পথাৰলৈ আহিব লাগিব এই লগত আহিব লাগিব আপুনি আহিব লাগিব পাৰিব নহয় খাটাং পাৰিব পাৰিব কয়তো এনেকুৱা বস্তু তুমি ভাবিছা নে পাৰিব লাগিব অকল বিহু নালাগে মোক অকল বিহু লাগিব মই বিহুত নাচিম আমি চেঙেলীয়া হাজৰ লগত বলিয়া টেঙা হলেও বাতি আমি মইনা জান দেহা ময়ো আহি গলো তহঁতৰ লগত বিহু ময়ো নাচিম আহি গলো ভালে হ'ল দিয়া আজি বিহু জমিব দাদা কোৱা নাচনী তোমাৰ জুতি নয়ন নাচনী লাগি বঢ়িয়া হৈছে নাচনী তুমি চালে ময়ো যাম নাচনী বেয়া হলে নাপাবা
যোৱাই নাই তহঁতি আৰম্ভ কৰিলে উজুতি খাইছে আমাৰ জাজমেন আহিছে যাব আমাৰ এই ভতিজা আপোনাৰ লগত জুই দিয়া ঐ পিৰিতি 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 মিঠা জোৰা তই পিৰিতি 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 বুৱতী লৈ পিৰিতি ঐ পিৰিতি ঐ উৰে জীৱন থাকিব ঐ পিৰিতি